লাইফত ফাৰ্ষ্ট টাইম দেখিলোঁ ইমান ডাঙৰ ৱাটাৰফল। অ' মাই, পানী নহয়, একদম গাখীৰ বৈ থকা যেনে লাগিছে। এতিয়া গৈ আছোঁ ধুনীয়া ৱাটাৰফল চাবলৈ। পূৰা যি গৰম দিছে ফাটি গৈছে। মেইন ৱাটাৰফলটো ক'ত আছে? দূৰ আছে নেকি? ট্ৰেক কৰিব লাগে চাগে অলপমান। ট্ৰেক কৰি কৰি আহি পালোঁ। চাওক এইফালে পূৰা দোকান আছে আৰু এবাৰ তলত যাব লাগিব। বাপৰে খাতৰানাক। বৰষুণ পৰিলে এইফালে আহিব নোৱাৰিব, পূৰা পিছল হ'ব। ৰঙামাটি বহুত বেছি পিছল হয়। চাওক এইফালে যাব লাগিব। বাপৰে খাতৰনাকচোন। মোৰ অৱস্থা বাপৰে, এতিয়া জুলিয়াটো আহিব নোৱাৰে। চাওক কেনেকুৱা তল। অঁ এইটো টিকেট কাউণ্টাৰ। কেইটকাকৈ টিকেট? 10 টকাকৈ। 10 টকাকৈ, একো নাই। কেনে লাগিছে সেই ওপৰৰ পৰা আহিওঁতে? এনেকুৱা ধুনীয়া ভিউ চাবৰ কাৰণে অলপ কষ্ট কৰিব লাগিব, গম পাইছে নাই? উঠা টাইমতো আৰু ফাটি যাব। ইয়াৰ পৰা যেতিয়া উঠিব লাগিব নহয়, তেতিয়া অৱস্থা কি হ'ব ঠিক নাই আৰু। নামা টাইমত পূৰা আৰামছে নামি আছোঁ। এতিয়া উঠা টাইমতহে গম পাম কেনেকুৱা হ'ব। হা, নামা টাইমত ধুনীয়াকৈ নামি আছোঁ, উঠা টাইমত কি হ'ব? ট্ৰেক খাতৰনাক ট্ৰেক। বাপৰে ভৰি কঁপি থাকে। অলপ কৰি দেখা পাইছে। এইফালে আৰু আছে 200 কিলোমিটাৰ ৰাইড কৰি, ইমান কষ্ট, ইমান গৰমত ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। ডেষ্টিনেশ্যন যদি ইমান ধুনীয়া হয় আৰু কি লাগে। অ' মাই, চাব নেকি ডেষ্টিনেশ্যনটো কেনেকুৱা? এবাৰ চাই লওঁ। অ' মাই গড, ইমান ডাঙৰ ৱাটাৰফল। লাইফত ফাৰ্ষ্ট টাইম দেখিলোঁ ইমান ডাঙৰ ৱাটাৰফল। অ' মাই, মোৰ চাউণ্ডটো শুনা পাইছে নাই গম নাপাওঁ। তাতে ৱাটাৰফলৰ যি চাউণ্ড, বাপৰে চাওক। অ' মাই, এইফালে পূৰা ইমান জোৰে পৰি আছে বগা, পূৰা পানীৰ কণিকাবোৰ আহি আছে। চাওক ইয়াতে ৰামধেনু ওলাই আছে। সূৰ্যৰ পৰা এফালে পোহৰটো পৰিছে, সেইকাৰণে ৰিফ্লেক্ট হৈ এফালে ৰামধেনু। পূৰা পানীৰ কণিকাবোৰ আহি আছে, মানে ইয়াতে মই পূৰা ভিজি আছোঁ ইয়াতে। সেইখিনি 2 মিনিট টাইম থাকিলে পূৰা ভিজি যাব। পূৰা যি আহি আছে পানী এফালেদি গৈ, তাৰ মানে পানীৰ কণিকাবোৰ পূৰা আহি আছে। মই 1 মিনিট আছিলোঁ পূৰা ভিজি গৈছোঁ। পানী নহয়, একদম গাখীৰ বৈ থকা যেনে লাগিছে। চাওক না, ৱাও কি মজা। এইফালে আমাৰ পাৰ্টি পূৰা গা ধুই আছে। মোৰ অলপ বেমাৰ, সেইকাৰণে গা ধোৱা নাই। মজা, মাৰ 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 মাৰ। পূৰা ফূৰ্তি। কি ধুতি দিয়ে পাবি? কল 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 খুলিব লাগিব। মজাকৈ ইয়াতে বহি ধুনীয়া ভিউ এনজয় কৰি আছোঁ, আৰু এইফালে গা ধুই ধুনীয়া ভিউ এনজয় কৰি আছে।
এইখিনিৰ পৰা মোৰ লাগি গ'ল লজ্জা তো মই যেতিয়া আহি ভিডিঅ' এডিট কৰিব ধৰিলোঁ তাৰপিছত ইয়াৰ পৰা আৰু মোৰ ভইচ চাউণ্ড নহা হ'ল তো মাইকটো বেয়া হ'ল নে কি হ'ল নাজানো তো এতিয়া ইয়াৰ পৰা অলপমান ভইচ অভাৰ দি আপোনালোকক কথাখিনি বুজাবলৈ ট্ৰাই কৰিম টাটা বাই বাই দি এই ধুনীয়া ঠাইটোৰ পৰা ওলাব লওঁতে গম পালোঁ যে এই ৱাটাৰফলটো চিংমা ৱাটাৰফল নহয় ৰংমংমা ৱাটাৰফলে আছিলে তো চিংমা ৱাটাৰফলটো ইয়াৰ পৰা আৰু অলপ তলত তো আমি তললৈকে নামি যাব লাগিব তাৰপিছতে আমি চিংমা ৱাটাৰফলটো দেখা পাম এইটো একে পানীৰে হয় একে পানীয়ে বৈ গৈছে কিন্তু এইটো অলপ তলত হয় তো এইখিনি কথা কৈ মই আহি আছিলোঁ কিন্তু মোৰ মাতটো ভইচটো অলপো নাহিলে ভিডিঅ'ত তো তাৰপিছত আমি চাবলৈ গ'লোঁ চিংমা ৱাটাৰফলটো কিন্তু সেইটো হৈছে চিংমা ৱাটাৰফল আৰু দেখিলোঁ যে বহুত তললৈকে যাব লাগিব বহুত ডাউন ইয়াৰ পৰা তো আমি ডিচাইড কৰি আছোঁ যে যাওঁ নে নাযাওঁ কৈ তো ৱাটাৰফলটো সেইটো চিংমা ৱাটাৰফলৰ দৰে চিংমা ৱাটাৰফলটো বহুত ডাঙৰ সেইটো ৱাটাৰফলটো দেখিছে এইটো তো আমি ডিচাইড কৰিলোঁ যে তললৈকে নাযাওঁ কাৰণ আমি বহুত ওপৰলৈকে যাব লাগিব সেইকাৰণে আমি নাযাওঁ বুলি ক'লোঁ একেই দেখাত তো একেই হয় তো পিছলৈ কেতিয়াও আহিম আৰু ইমান ধুনীয়া ৱাটাৰফলটো চাই মানে ইয়াৰ পৰা যাব ইচ্ছা যোৱা নাই কিন্তু হ'লেও উপায় নাই গধূলি হৈছে তো আমি ইয়াৰ পৰা যাব লাগিব এতিয়া তো জল্দি ওপৰলৈকে উঠি যাওঁ কিন্তু এতিয়া এইখিনি উঠোঁতে এতিয়া পংগি লাগিব অ' মা গো মোক কোনোবাই দাঙি লৈ যায় বাপৰে ৰবি মোক তো দাঙি লৈ যা নোৱাৰিছোঁ আৰু মই নোৱাৰোঁ আৰু চিংমা ফলটো তললৈকে যাব হ'লে কি হ'ল হয় আমাৰ সেইকাৰণে নগ'লোঁ নোৱাৰি আৰু নোৱাৰি বাপৰে বাজিল 5:30 আৰু ইয়াৰ পৰা দুধ নৈ আছে মাত্ৰ 1 কিলোমিটাৰ আৰু এফালে পুৰা বৰষুণ দি আছিল কিন্তু আমি আহোঁতে বৰষুণটো নাপালোঁ আমি যেতিয়া ৱাটাৰফলত আছিলোঁ তেতিয়া বৰষুণটো পৰি আছিল তো আমি অহাৰ পিছত বৰষুণটো নাপালোঁ কিন্তু ইয়াৰ পৰা এতিয়া বৰষুণটো ষ্টাৰ্ট হৈছে তো মই ৰেইনকোট পিন্ধি লৈছোঁ এফালে ৰবিও ৰেইনকোট লৈ আহিছে এটা দুটাই ইয়াৰ পৰা ওলাই যাওঁ অহা ৰাইডটো মজা লাগে কিন্তু এতিয়া যেতিয়া ৰিটাৰ্ণ হৈ যাওঁ নহয় তেতিয়া এনেকুৱা বৰ লাগে আমি এতিয়া 274 কিলোমিটাৰ চলাইছোঁ তাৰ পৰা আকৌ গুৱাহাটী আছে প্ৰায় 100 কিলোমিটাৰমান হ'ব 100 কিলোমিটাৰমান হ'ব তো লাহে ওলাই যাই থাকোঁ চাওক কি ধুনীয়া এটা বতৰ কিন্তু বৰষুণটো দিয়াৰ কাৰণে ৰেইনকোট পিন্ধি লৈছোঁ যাতে নিভিজোঁ যি কি নহওক এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ লাহে কৰি